আছে গৰু নবাই হাল থকাতকৈ নথকাই ভাল। এতিয়া যেন তেনেকুৱাই অৱস্থা চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংকল্প এতিয়া যেন অসাৰ প্ৰতিপন্ন হৈছে চাপৰত। যিদৰে শক্তিমন্ত্ৰীয়ে চাপৰবাসী ৰাইজক কৈছিল চাপৰৰ ৰাইজে বিদ্যুতৰ বিল নিদিয়ে বুলি, ঠিক তেনেদৰেই মন্ত্ৰী বিমল বৰাই চাপৰ বিদ্যুৎ উপসংমণ্ডলটোৰ বিষয়া কৰ্মচাৰীকো এতিয়া বিদ্যুৎ যোগান নধৰাৰ কাৰণে দিব লাগে নবেল বঁটা। চাপৰ বিদ্যুৎ উপসংমণ্ডল অকল নামতহে, কামত কিন্তু একো নাই। বহি বহি যেন চৰকাৰী দৰমহাৰে লাখবিলাখৰ জীৱন কটাই আছে চাপৰ বিদ্যুৎ উপসংমণ্ডলটোৰ বিষয়া কৰ্মচাৰীসকলে। চাপৰত আহি উপস্থিত হৈছে যে চাপৰ অঞ্চলৰ ৰাইজেও যাতে গুণগত বিজুলী পাবৰ কাৰণে সক্ষম হয়। আহি কিন্তু এটা কথা দেখিলোঁ, চাপৰ ৰাইজে বিল নিদিয়ে। আজি মাহৰ শেষ হৈছে, 31% বিল দিছে। গতিকে ৰাইজে বিলবিলাক দিলেহে কাৰেণ্টটো ভালকৈ দি থাকিব পৰা যাব, নহয় জানো? গতিকে চাপৰ ৰাইজক মোৰ অনুৰোধ, যাতে আপোনালোকে সময়মতে বিলবিলাক দিয়ে আৰু ভাল সেৱা বিজুলী বিভাগৰ পৰা লয়, তাকে মই কামনা কৰিছোঁ। আৰু ৰাইজৰ প্ৰতিবাদ কৰাৰ যুক্তিযুক্ততা আছে এই কাৰণেই যে APDSLৰ চাপৰ উপসংমণ্ডলত কিছুদিন আগলৈকে আমি দেখিছোঁ বিদ্যুতৰ নিয়মিত বিদ্যুৎ যোগান আমি পাইছিলোঁ। অতি সম্প্ৰতি বিদ্যুৎটো খুব সঘনাই অহা যোৱা কৰি থাকে, 5 মিনিট 10 মিনিট পিছে পিছে অহা যোৱা কৰি থাকে, ইয়াৰ কোনো যুক্তি নাই। আজি APDSL ইয়াৰ SDO আছে, বহুত টেকনিচিয়ান আছে, আমি সদায় ওপৰত দোষ দি থাকিলে নহ'ব। চাপৰৰ যদি মূল যি বিদ্যুৎ আহিব লগা সেই বিদ্যুৎ যদি আহিছে, স্থানীয়ভাৱে বিদ্যুৎখিনি কেনেকৈ সৰবৰাহ কৰিব মানুহক দিব, এইটো ইয়াৰ স্থানীয় অফিচৰ উপসংমণ্ডলৰ দায়িত্ব। যদি এওঁলোকে কাৰ্য কৰিব পৰা নাই, আমি এওঁলোকক ধিক্কাৰ দিছোঁ। আমি যিখিনি বিদ্যুতৰ গ্ৰাহক আছোঁ, আমি সময়ে সময়ে ৰেগুলাৰলি নিয়মিতভাৱে আমি বিল পৰিশোধ কৰি আছোঁ, আৰু এজন গ্ৰাহক হিচাপে আমাৰ নিয়মিত বিদ্যুৎ পোৱাটো আমাৰ এটা অধিকাৰ। গতিকে আমি দাবী কৰিছোঁ যে সঘনাই অহা যোৱা কৰা নহয়। কি অৱস্থাৰ সৃষ্টি হ'ব, আজি অকল ঘৰুৱা কাম কাজেই নহয়, সকলো কাম কাজ আজিকালি অনলাইনত চলে। চৰকাৰী কাম কাজ, বেচৰকাৰী কাম কাজ, যিমান কাম কাজ আছে অনলাইনত চলিব, ৱাইফাই লাগিব। এইখিনি যদি নহয়, বিদ্যুৎ নাথাকিলে কোনো অনলাইনৰ কাম কাজ নচলিব, ৱাইফাই নচলিব, চব বন্ধ হৈ থাকিব। গতিকে আমি দাবী কৰিছোঁ যে এই বিদ্যুতৰ সঘন আহ যাহটো বন্ধ কৰিব লাগে, আৰু চাপৰ APDSLৰ যি উপসংমণ্ডল অঞ্চলত বিদ্যুতৰ যোগান নিয়মিত কৰিব লাগে। এইটো আমি এজন কাষ্টমাৰ হিচাপে, এজন গ্ৰাহক হিচাপে আমাৰ এইটো দাবী। আমি এই দাবীৰ কাৰণে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে বিল ৰাইজে দিব, আজি হওক কালি হওক দিব। মানুহ বিল দি আছে, 30,000 40,000কে বিল এজন মানুহে দি আছে, কিন্তু তাৰ বিপৰীতে আমি কিন্তু নিয়মিত বিদ্যুতৰ যোগান পোৱা নাই। এইটো স্বাভাৱিক কথা, বিদ্যুতৰ বিল বহুত বকেয়া আছিলে, এইটো আমিও মানো। কিন্তু চৰকাৰে আহ্বান দিয়াৰ লগে লগে, SDO অফিচৰ পৰা নটিচ দিয়াৰ লগে লগে আমি জানিব পাৰিছোঁ বিভিন্ন গাঁৱৰ মানুহে, সাধাৰণ APLত থকা মানুহেও 30,000 40,000 25,000কে বিদ্যুতৰ বিল আদায় দি আছে। যিহেতু প্ৰক্ৰিয়াটো চলি আছে, কিন্তু সেই সূত্ৰে বিদ্যুতৰ যোগানটো নিয়মত হ'ব লাগে, এইটো আমি দাবী কৰোঁ। 24/24 এইটো এটা শ্লোগানহে, বাস্তৱত এইটো কোনো ক্ষেত্ৰতেই নহয়। তো 24/24 নালাগে, যিখিনি সময়ত ৰাইজক বিদ্যুৎ লাগে সেইখিনি সময়ত বিদ্যুৎ যোগান থাকিলেই মানুহৰ দৈনন্দিন যি কাম কাজ কৰিব লাগে, দৈনন্দিন যি জীৱন পৰিচালনা কৰা যিখিনি বিদ্যুতৰ দৰকাৰ হয়, এইখিনি বিদ্যুতৰ নিয়মিত যোগান কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰোঁ।